Hey guys, welcome to my YouTube channel. আৰু আপোনালোকে চাই আছে বাবুজ ব্লগ আৰু আজি কোনো ব্লগ লৈ অহা নাই এটা অসমত ভাইৰেল এটা ভিডিঅ' কাৰণে আজি ব্লগটো বনাইছোঁ আৰু আপোনালোকে চাওক গীতুমণি বিহুনীত চাই ভাল পাব খুবেই আৰু তাই বৰ মৰম লগা আৰু যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো বেল আইকনটো কাষত থকা বেল আইকনটো দবাই দিব লগতে কমেণ্ট কৰি দিব লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব ঠিক আছে ভিডিঅ'টো ভাল লাগিব এনজয় কৰক গীতিমণি বৰগোহাঁই হাপেখাতিপা আহিছে আপুনি হয় আপুনিতো জানে যে ডিৱাই বিহুৰাণীৰ প্ৰতিযোগিতাৰ এটা নিয়ম আছে যে 15 বছৰ হ'ব লাগিব তাৰ কমে নহ'ব কিন্তু 15 বছৰ হৈছে নে সঁচাকৈ 15 বছৰ চলি আছে 15 বছৰ চলি আছে কেতিয়া হ'ল বাৰু 15 বছৰ ভাল খবৰটো কেতিয়া হ'ল অক্টোবৰৰ 14 তাৰিখে অক্টোবৰৰ 14 তাৰিখে মই দেখি ভাবিছোঁ অকণমানি নাচনীগৰাকী ইমান মৰম লাগিছে কিন্তু 15 বছৰ হ'ল নে নহ'ল এবাৰ সুধিব লাগিব সঁচা কৈছেতো হয় সঁচা সঁচা কৈছে মোৰ বৰ মৰম লাগিছে নাচনীগৰাকী ধন্যবাদ আপোনাক বিহু কোনে শিকাইছে মোক নিচাই শিকাইছে নিচাই শিকাইছে হয় ঘৰত আৰু কোন কোন আছে ঘৰত মোৰ মা পাপা ভাইটি আৰু আইতা আৰু মায়ে বিহু নাচে বা গায় নেকি আগতে নাচিছিলে আগতে নাচিছিলে ইমান মৰম লগা আৰু পাপাই কি কৰে পাপাই বিজনেছ কৰে কি বিজনেছ কৰে গাহৰি কাটে আৰু ইমান মৰম লগাকৈ কৈছে কথাটো সেইটোও যেন মানে খুব তাতো এটা কলা আছে আচলতে গাহৰি কাটেটো কওঁতে খুব ধুনীয়াকৈ কৈছে আৰু পাপাই বিহু নাচে নেকি বা বিহুৱা নেকি ঢোল বজাইছিলে নেকি নবজায় মাক ক'ত লগ পালে বাৰু পাপাই মই নাজানো এইটো গৈ পেলাই সুধিব লাগিব মাক পাপাক সুধিব লাগিব নহয়নে তেখেত জুবলি বাই সুধিছে আপুনি ক'ত লগ পালে মাক মায়ে বিহু নাচিছিলে বুলি কৈছে আপুনি মায়ে ক'ৰবাত হয়তো বিহু মাৰি থাকোঁতেই পাপাৰ পচন্দ হ'ল তেনেকুৱাওতো হ'ব পাৰে ওচৰতে আমাৰ এনে ঘৰ ওচৰতে নেকি তেতিয়াহ'লে দেখিলে নেকি ক'ৰবাত ন অহা যোৱা কৰোঁতে হয় তেনেকৈ পচন্দ কৰিলে হয় চাগে আপুনি ভালকৈ নাজানে আপোনাক কোৱা নাই মই নাজানো আপুনি নাজানে ঘৰত আপুনি কোন বুলি ক'লে মা পাপা আৰু কোন আছে বুলি ক'লে আইতা আৰু ভাইটি কিমান ডাঙৰ ভাইটি ক্লাছ 2ত পঢ়ি আছে আৰু ভাইটিয়ে বিহু নাচে নেকি বা ঢোল বজোৱাত কিবা মন আছে গাঁৱত নাচে বহাগৰ বিহুত গাঁৱত নাচে আপুনি ইমান মৰম লগা কেলে হাঁহিটো বাৰু মই নাজানো বৰ বেলেগ ধৰণে কয় মানে আপুনি এবাৰ মোৰ ফালে চাই কৈ আছে আমাৰ বিচাৰকসকলে দেখাই নাই আপুনি কেনেকৈ কৈছে কিবা এটা প্ৰশ্ন সোধকচোন কেনেকৈ কয় উত্তৰটো আপোনালোকে চাব মই নাজানো তোমাৰ নিচিনা ধুনীয়া হোৱা নাই যেন হওক বৰ মৰম লগা মই বাকী আগবঢ়াই দিছোঁ দেই ঠিক আছে কৃষ্ণশ্ৰী নহয় গীতুমণি হয় নহয় গীতিমণি হয় গীতিমণি মানে সেই অকণমান যে টিপকলি পোৱালিটো যে সেইটো হৈছে আচলতে জুবলি এইখিনিতে অকণ বেইনচাফি হৈছে কেনেকুৱা এইকেইজন ইমান সাংঘাতিক ঢুলীয়াই কেইজন বিহুৱা তাৰ মাজত এইজনীক সোমোৱাই দিয়া হৈছে হয়নে বাৰু একেবাৰে তাই কিন্তু তথাপিও তাই এৰি দিয়া নাই ভালকৈ তেওঁ যুদ্ধ দিছে প্ৰথম অৱস্থাত যুদ্ধ দিবলৈ অকণমান ভয় খাইছিলে চাগৈ আপুনি কিন্তু পিছৰ পৰত দিবলৈ চেষ্টা কৰিছে বাৰু যি কি নহওক ভাল লাগিছে আপোনাৰ নাচ খুব সুন্দৰ মৰম লগা এজনী বিহুৱতী হাঁহিটো বৰ মৰম লগা কোনো কৃত্ৰিমতা নাই সহজ সৰল তথাপিও দুই এটা কথা আমিতো চাব লাগিব নহয় জানো হয়তো আপোনাৰ শিক্ষাও হ'ব পাৰে সেয়া যদি প্ৰয়োজন বুলি ভাবে তেতিয়া আপোনাৰ শিক্ষা হ'ব যদি প্ৰয়োজন বুলি নাভাবে আৱৰ্জনা হ'ব বাৰু যি কি নহওক আপোনাৰ নাচ চেওখন সদায় মনত ৰাখিব যেতিয়া চেওখন দিয়ে চেওখন কিমান মাত্ৰাত আছে সেইটো যদি চাই কেতিয়াও ভুল নহয় আপুনি চেওখন কণ্ঠস্থ কৰিব লাগিব খুব কম সময়ৰ ভিতৰত কোনোবাই কৰি দিয়ে কিন্তু সেইটোৱে আচলতে টেলেণ্ট কৰি খাপে আপোনাৰ জেগাত পৰিব লাগিব এতিয়া আপোনাৰ এনেকুৱা হৈছে কোনোবা জেগাত লাষ্টত গেনে দিগিনা মাৰিছে আপুনি এটা মাত্ৰা আগত ঘূৰিছে হয়নে নহয় গম পাইছে নিজে গম পাইছে এইটো খুব ভাল কথা নিজৰ ভুলটো যেতিয়া নিজে গম পায় সেইটো আচলতে খুব সৰলতা এই যে নাচি থাকোঁতে এই বুঢ়া আঙুলিটো এনেকৈ থাকে যে এইটো এনেকৈ নাথাকিব গায়ত্ৰী হাতখন দাঙি দিয়ে
পাকটো দিওঁতেও আচলতে আমি এনেকৈ থাকিলে দেখিবলৈ অশুৱনি হয়। পাকটো দিওঁতেও যদি এনেকৈ দিওঁ দেখিবলৈ ভাল হয়, বা এনেকৈ দিলে এনেকৈ ভাল লাগিব নে এনেকৈ ভাল লাগিছে, ভাল লগাটো কথা এনেকৈ নহয়। ভাল লাগিব। ইমান এনেকৈও নহয়, এনেকৈ দিলে, কিন্তু এনেকৈ দিলে নিশ্চয় বেয়া লাগিব, হয়নে? আগৰ দিনৰ কৰ্মশালাত যে কয় পাতখন চিৰা চিৰি হৈ যোৱা যেন লাগে গছৰ পাত, কিন্তু এনেকৈ দিলে এখিলা যেন লাগে আচলতে, সেইটোৱে। বুজি ধন্যবাদ। পাইছে? ভাল লাগিছে আপোনাৰ নাচ। বিহুখন শেষৰ পালে পকিছে, প্ৰায় পকিছে। আপুনি এই এনেকুৱা বিহুৱাৰ মাজত আপুনি তেওঁলোকৰ লগত সমানে টক্কৰ দিয়াটো ইমান সহজ বেপাৰ নহয়, তথাপিও আপুনি দিছে। শুভকামনা থাকিল, আৰু যত্ন কৰিব, ভাল হ'ব। ঠিক আছে। ধন্যবাদ ছাৰ। গীতিমণি, এইখিনি যে তিল এটা আছে, আপুনি আঁকি লৈছেনে আছে সঁচাকৈ? বনাই লৈছোঁ। মই ঠিক ধৰিছোঁ, মোৰ নাজানো কিয় এনেকুৱা লাগিল যেন এই তিলটো যেন আচল নহয়। আঁকি লৈছে ন? হয়। পাৰিছে দেই, ছোৱালীজনী জানে কিন্তু। বৰ মৰম লাগিছে। আগলৈও আঁকিয়ে ল'ব নহ'লে, ভালেই অজলি, লাগিছে। আচৰিত কথা এটা ধৰা খাইছে, এতিয়া গম পাইছা নাই? কি বাৰু? গায়ত্ৰীয়ে কৈছে আগতে কিন্তু আমিও আঁকি লৈছিলোঁ। দেখিলা দেখিলা, আকৌ বস্তু ক'ত সোমাই থাকে। এইয়া, গতিকে একো নহয়, আমাৰ বিচাৰসকলেও আঁকি লৈছিলে, আপুনিও আঁকি ল'ব পাৰে। হয়। আৰু এইটো মোৰ বাহিৰে মোৰ বিশ্বাস কোনেও প্ৰশ্নটো নুসুধিব চাগে, কাৰণ মই অথনিৰ পৰা চাই আছোঁ ছোৱালীজনী মৰম লাগিছে, কিন্তু তিলটো সঁচা নে মিছা, এইটো আঁকিয়ে লৈছে নে কি যেনিবা মই গম পালোঁ। বাৰু গীতিমণিৰ বয়সৰ কোনোবা আছে নেকি আমাৰ ইয়াতে? নৱম শ্ৰেণীৰ কোনোবা ছাত্ৰী আছে নেকি এই বছৰ? নাই? আপুনি আটাইতকৈ সৰুগৰাকী? হয়। হয়। আৰু আমাৰ বৰ মৰম লাগিছে নাচনীগৰাকী। ধন্যবাদ। বিচাৰকসকলে যিখিনি কথা কৈছে আপুনি খালি মনত ৰাখিব লাগিব, কাৰণ আপোনাৰ বয়স যিমানেই কম নহওক কিয় প্ৰতিযোগিতা কিন্তু সমানভাৱেই হ'ব, নহয়নে? হয়। আপোনাৰ 15 বছৰ হৈছে বুলি যদি 20 বছৰীয়া বা এজনীয়ে ভাল নাচি দিয়ে, আপোনাক কিন্তু নম্বৰ বেছিকৈ দিয়া নহ'ব, সেই বাজনীকে দিব লাগিব, নহয়নে? হয় হয়। গতিকে আপুনি আগবাঢ়ি যাওক, আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ দেই। মৰম লগা হাঁহিটো এনেকেই জিলিকি ৰওক মুখত। ধন্যবাদ। ধন্যবাদ। অকণমান দেৰি আগতে আমাক নিৰঞ্জন দাই জনালে যে আমাক